অ' নয়ন শুনচোন। অ' মা কোৱা। শুনো, মোৰ কামলৈ যাবৰে হ'ল নহয়, মই কামলৈ যাওঁ। তই স্কুললৈ যাবি, মজিয়াতে ভাত ঢাকন দি থৈ আহিছোঁ, ভাতকেইটা খাই যাবি। ঠিক আছে মা। আৰু এটা কথা, তই যদু আৰু মধুৰ লগত নাযাবি কিন্তু। মই বেয়া পাওঁ, তাহাঁত দুটাৰ চৰিত্ৰটো ইমান ভাল নহয়, গতিকে বেয়া সংগৰ পৰা সদায় আঁতৰি থাকিব লাগে, বুজিলি নহয়? অ' মা, তুমিও বৰ অদৰকাৰী কথা কিছুমান লৈ মাথা মাৰি থাকা দেই। নাযাওঁ দিয়া মই তাহাঁতৰ লগত, মই অকলেই যাম। চিন্তা কৰা নকৰা কথা নহয় হ'ব পাই, তইতো জান বাপেটো নাই। তাৰ ঘৰত কাম কৰি কৰি কিমান কষ্টৰ মাজত তোক ইমানটো কৰিছোঁ, আৰু তোক ডাঙৰ মানুহ কৰাটো মোৰ এটা ডাঙৰ সপোন, বুজিছনে? আৰু এতিয়া যদি তই এনেকৈ বেয়া সংগত পৰ, তইতো বেয়া হৈ যাবি। গতিকে এই বেয়া সংগবোৰ যিমান পাৰ ত্যাগ কৰিবলৈ চাবি। আৰু স্কুললৈ যাবি, স্কুলৰ পৰা আহি ঘৰতে থাকিবি, কাৰো লগত কাজিয়া পেচাল নকৰিবি। মই যাওঁ। হ'ব মা, তুমি যোৱা। আমাৰ মায়ে নহয় বৰ অদৰকাৰী কথা কিছুমান চিন্তা কৰি থাকে দেই। অ' নয়ন, নয়ন স্কুল যাবলৈ ওলালি নে? আহ আকৌ যাওঁ যদি। অ' যদু আৰু মধু আহিলেই নেকি স্কুললৈ? আজি ইমান সোনকালে আহিলে। মায়ে যদু মধুৰ লগত ফুৰিবলৈ মানা কৰে, কিন্তু মই পটককেনো যদু মধুক কেনেকৈ লগটো এৰি দিওঁ। যাওঁ, তাহাঁত দুটাৰ লগতে স্কুল যাওঁ। অ' গৈছোঁ, ৰ মই ওলাই আছোঁ, ৰ। ঐ যদু, তহঁত আজি ইমান সোনকালে আহিলি যে স্কুললৈ কেলে? আজি আমি অকল স্কুললৈ যাম বুলি অহা নাই নহয়, আমি বেলেগ এটা প্লেন কৰি আহিছোঁ, সেইবাবে সোনকালে আহিলোঁ। প্লেন কৰি আহিছ? কি প্লেন কচোন? আমাৰ মহাজনৰ ঘৰৰ মুখৰ আগৰ যে আম দুজোপা, এনেকুৱা ওলোমা লোমে লাগিছে নহয়, গোটেই আমবিলাক পকি আছে। তাৰে আম কেইটামান খাই যাম ব'ল। কিন্তু এইদৰে লোকৰ ঘৰত চুৰ কৰাটো ভাল কথা নহয়। মোৰ মায়ে শুনিলে মোৰ পিঠি ফালিব। সি ধৰা পৰে সিহে চোৰ। আমি এনেকে ধৰা পৰাকে খাবলৈ নাযাওঁ নহয়, পটককে আমজোপাত উঠি আম কেইটামান পাৰিম, লৈ পেলাই গুচি আহিম। কিন্তু মহাজনৰ ঘৰত ৰখীয়া আছে নহয়, কেনেবাকৈ ৰখীয়াই যদি আমি আম পাৰোঁতে দেখে, তেতিয়া কি হ'ব? মোৰ এইবিলাক ফাল্টু জ্ঞান আৰু এই ফাল্টু কথা বাদ দে। যাবলৈ মন আছে যদি ব'ল, আৰু নাই যদি থাক, আমি দুটাই যাওঁ। ব'ল ব'ল, ময়ো যাম তহঁতৰ লগত, এনেও মই আম খাই ভাল পাওঁ। ব'ল আহ তেতিয়াহ'লে। অ' মা, ইমান আম লাগি আছে নে? অ' দেখিছ নাই কিমান সোপা আম লাগি আছে? ইহঁতৰ আম খোৱা মানুহেই নাই, এনেই গছত গেলি যোৱাতকৈ আমিয়ে খাই থওঁ দে। অ' ৰখীয়াকেইটা নাই, এইটো সুযোগতে আম কেইটামান পৰাই ভাল হ'ব। পিছে গছলৈ কোন উঠিব? মই উঠিব নাজানো নহয়। গছত উঠিব ময়ো নাজানো। ভাল মক্কেল দুটাৰ লগত আম খাব আহিলোঁ, তহঁত দুটা ৰখিবি, মই উঠিম গছত, ওপৰৰ পৰা আম পাৰি দিম, তহঁতে পটাপট বুটলিবি দেই। অ' ঠিক আছে, যা যা সোনকালে গছত উঠ। ঐ কোন কোন? এই আম গছত এইকেইটা কোন? গাঁত কেইটা আহিলে, বুটল বুটল আমকেইটা, পলা পলা, বল বল বল। ঐ ক'ত পলাইছ? ৰ গৈছোঁ। আম খাব নাযাওঁ দেই। ইমান ভয় পাতোনে তই? সেইখন খেদা খাওঁতে ইমান একেবাৰে আম খাব নাযাওঁ কৈ দিলি। এতিয়া আমটো খাই চাচোন, তেতিয়াহে গম পাবি আকৌ খাবলৈ মন যাবনে নাযায়। তই আম খোৱাৰ কথা কৈছ, মানুহটোৱে খেদোতে মোৰ যে ইমান ভয় লাগিছিল, কেনেবাকৈ আমাক ধৰিব পৰা হ'লে কি হ'লহেঁতেন বাৰু। এনেকৈ লোকৰ বাৰীত চুৰ কৰিবলৈ যাব নাপায় দেই। মোৰ মায়ে সদায় কয়, আনৰ ঘৰত চুৰ নকৰিবি, লোকৰ ঘৰৰ বস্তু মনে মনে অনা মানে চুৰ কৰা হয়। আজিৰ পৰা নাযাওঁ দেই। তোমাৰো মহৎ লোকৰ বাণী। এই চুৰ কৰি ধৰা পৰিলেহে চোৰ হয়, আমি ধৰা পৰা নাই নহয়, আমি চোৰো নহয়। এতিয়া খা আম খা, স্কুললৈ দেৰি হ'ব নহ'লে। অ' মন্টু, ইমান কি অকলে অকলে মাৰ কাট কৰি আছ? অ' তহঁত আহিলি নি স্কুললৈ? মই মানে মোৰ স্মাৰ্টফোনটোতে এই ফ্ৰী ফায়াৰ খেলি আছিলোঁ, তহঁতে খেলি পাইছনে? অ' মই পাহৰিছিলোঁ, তহঁতবিলাক আকৌ চাল চিধা ভিকহুহে। তহঁতৰ নিচিনা ভিকহুৰ ঘৰত স্মাৰ্টফোনে নালাগে, কিপেড থকা মোবাইল এটা বা আছেনে নাই মোৰ সন্দেহে। তহঁতে কি ফ্ৰী ফায়াৰ বুজি পাবি? হ'ব, আমি দুখীয়া মানুহ, আমাৰ স্মাৰ্টফোন নাই। তোৰ ফোনটোকে অকণমান দেখাচোন, কেনেকেনো খেলে ফ্ৰী ফায়াৰ। নিজৰ ঘৰত নাইকিয়া বস্তুটো লোকৰ পৰা পাবলৈ কেলে আশা কৰ? আগতীয়াকৈ নিজে স্মাৰ্টফোন এটা লৈ দেখা আকৌ, তেতিয়া মোৰ মোবাইল চাব আহিবি। তেতিয়াহ'লে তইনো স্কুলৰ মুখত সদায় সদায় আমাকে দেখুৱাই কি ফ্ৰী ফায়াৰ নে বি ফায়াৰ এইবিলাক খেলি থাক। নেখেলিবি আকৌ, ঘৰত খেলিবি। সেইটো মোৰ একান্ত ব্যক্তিগত কথা। মোৰ স্মাৰ্টফোন মই য'তে নেদেখোঁ তাতে তহঁতৰ কি আহে যায়? নিজৰ যে নাই চাল চিধা ভিকহু, লোকৰ স্মাৰ্টফোন দেখি পেলাই জ্বলিবলৈ আহিছ।
ঐ বল বল স্কুললৈ যাওঁ, ক্লাছ আৰম্ভ হ'ব। এইটোৰ লগত কথা পতাটোৱে বেকাৰ, বল। এহেঁতকেইটাক এনেকৈহে দমাই ৰাখিব লাগিব। চাল চিগা ভিকুকুৰকেইটা স্কুলত কি দম নেচাবা। ঐ মনটোৱে সদায় আমাক এনেকৈ ভিক্ষাৰী বুলি কিমান দিন হাঁহিব হা। এই হাঁহিবিলাকে মোৰ মাথাত বৰ বেয়াকৈ বাস কৰিছে দেই। 24 টাইম অকল এইবিলাক কথাকে মনলৈ আহি থাকিবলৈ লৈছে। বাদে তাৰ কথানো ধৰি থাকেনে। সি সেই আমাৰ আগত ফুটনি মাৰিব লাগে, আমি যোৱা সময়ত সদায় স্কুলৰ মুখৰ আগত সেই স্মাৰ্টফোনটোকে উলিয়াই থাকে। এনে বাদে ক'ৰবাত মোবাইল এটা ল'ব পৰা হ'লে কেনেকৈ আনিম বাৰু। কিতাপ এখন আনিবলৈকে এসপ্তাহমানৰ আগৰ পৰা চিন্তা কৰিব লাগে। এতিয়ানো স্মাৰ্টফোন এটা বাৰু কেনেকৈ ল'ম। তোৰ মূৰত স্মাৰ্টফোনৰ ভূতটো ভালকৈ সোমালে যেন পাইছোঁ। উলিয়াই পঠা এইটো ভূত। আমাৰ দৰে মানুহে ইমান ডাঙৰ সপোন দেখাটো ভাল নহয়। ব'ল এতিয়া ঘৰলৈ যাওঁ। আৰু কালিলৈ দেওবাৰ নহয়, আহিবি। আমি অলপ ফিল্ডত ফুৰিব যাম, ফুটবল খেলিম। অঁ হ'ব, মই ৰাতিপুৱা আহিম বাৰু। আজি দেওবাৰ নহয়, তোৰো স্কুল ছুটি, মোৰো কাম বন্ধ। গতিকে মই ঘৰৰ ভাতৰ চৌ বেৰকেইখন বৰ বেয়া হৈ আছে। সেইকেইখন অলপ লেও দি লওঁ দেই, তাৰ পাছতহে খোৱা যোগাৰ কৰিম। হ'ব মা, তুমি তোমাৰ কাম কৰা। তেতিয়ালৈকে মই অকণমান ওলাই যাওঁ। ওলাই যাওঁ? যা বাৰু, কিন্তু চাবি যদু মধুৰ লগত যাওঁতে নেদেখোঁ। হ'ব মা, যদু মধুৰ লগত নাযাওঁ, মই অকলেই যাম। যাওঁ, ময়ো বেৰকেইখন সাউতকৈ লেও দি লওঁগৈ। আকৌ খোৱা যোগাৰো কৰিব লাগিব নহয়। এইটো দেখোন মোবাইল ফোন। আৰে এইটো ইয়াত ক'ৰ পৰা পৰিলে? ঐ যদু, ঐ মধু, চা এফালে আছোন এফালে। ঐ কি হ'ল ইমান তেতুফলা চিঞৰিছ যে? চিঞৰিছোঁ মানে চাচোন এইটো হাতত মোৰ কি? আৰে নয়ন, এইটো তোৰ হাতত দেখোন মোবাইল ফোন, তাকো একেবাৰে আইফোন। ক'ত পালি তই এইটো? মই এফালে খোজকাঢ়ি আহি আছিলোঁ নহয় তহঁতৰ ওচৰলৈ। আহি থাকোঁতে ভৰিত উজুতি খাই গৈছোঁ। তাৰপৰা চাওঁতে দেখিছোঁ এইটো মোবাইল ফোন নহয়, আৰু লগালগ তোক মাতি দিছোঁ, গম পাৱনে? তোৰে ভাল হ'ল দে, তোৰ কপাল ফুলিলে। তই মোবাইল ফোনকৈ দিনে ৰাতিয়ে চিন্তা কৰিবলৈ লৈছিলি নহয়। সেইবাবে ভগৱানে তোক একেবাৰে মোবাইল এটা দিয়ে দিলে, তাকো একদম আইফোন, লাখটকীয়া ফোন। কিন্তু এইটো মোবাইল ফোন মোৰ কেনেকৈ হ'ল? এইটো কাৰোবাৰ ভাগৰ কেনেবাকৈ ইয়াত পৰি গ'ল, সেইবাবে মই পালোঁ। কিন্তু এইটো মোৰ মোবাইল ফোন নহয়। মই এইখিনিতে অলপ সময় ৰৈ থাকোঁ। যাৰ মোবাইল হেৰাইছে সি এনেও বিচাৰি আহিব নহয়, তেতিয়া মোৰ মোবাইলটো দি দিব লাগিব। এই কজমুৰা, ইমান এটা দামী মোবাইল পাইছ, আইফোন 14, সেইটো তই আকৌ উভতাই দিব আহিছ হা? হাতৰ কথা ভৰিত মাৰিব আহিছ? ব'ল, এইখিনি ৰৈ থাকিলেহে আহি আমাক বিচাৰি পাব। আমি ইয়াৰ পৰা গুচি যাওঁ, তেতিয়া মোবাইলটো এনেও বিচাৰি নাপায়। আৰু ভালেই হ'ব, এতিয়াৰ পৰা আমি গোটেইকেইটাই গেম খেলিব পাৰিম, আৰু স্কুলতো মনটোক আমি লাজ দিব পাৰিম। তাৰতো স্মাৰ্টফোনহে, আমাৰতো আকৌ আইফোন। কিন্তু এইটো যদি মই ঘৰলৈ লৈ যোৱাৰ পাছত মায়ে দেখে, তেতিয়া কি হ'ব? মোক পিঠি ফালিব। মই অলপ ভয় লাগিছে দেই। তই বৰ অকৰা দেই। তই মাৰে নেদেখাকৈ লুকুৱাই থবি আকৌ। মাৰ নাইকিয়া আমাক মাতি দিবি, তেতিয়া আমি তিনিওটাই মিলি গেম খেলিব পাৰিম। আৰু কাইলৈ সোমবাৰ নহয়, স্কুললৈ লৈ যাবি। স্কুলতো আমি মনটোকে দেখুৱাই পুৰা গেম খেলিম। ফ্ৰী ফায়াৰ নে কি সেইটো খেলিম। তই ঠিকেই কৈছ। এতিয়া ঘৰলৈকে যাওঁ ব'ল। এইখিনি ৰৈ থাকিলে মোবাইলৰ মেইন মালিকে আমাক ইয়াতে বিচাৰি পাই মোবাইলটো লৈ যাব। আৰু এটা কথা, আজি দেওবাৰ নহয়, মা বজাৰলৈ যাব ৰেচন আনিবলৈ। তহঁত তেতিয়া আমাৰ ঘৰলৈ গুচি যাবি। এতিয়া যাব নালাগে। মায়ে তহঁতৰ লগত ফুৰিছোঁ বুলি গম পালে মোক সোধাই নেৰে। হ'ব, সেইটো আমি মেনেজ কৰিম বাৰু। আমি ৰাস্তাতে ৰৈ তোমাৰ বজাৰলৈ যোৱাটো চাই থাকিম। এতিয়া ব'ল এইখিনিৰ পৰা। মোবাইলটো ঠিক জেগাতে লুকুৱাই থৈছোঁ, মায়ে কেতিয়াও বিচাৰি নাপায়। নয়ন, তই আহিলি? ইমান সময় কৰিব লাগেনে? মোৰ বজাৰলৈও যাব লাগিব নহয়। তোলৈ ৰৈ মই খায়ে দিলোঁ। তোলৈ মজিয়াতে ঢাকি থৈছোঁ, তই খাই লগে যা। মই এতিয়া নেখাওঁ, মোৰ ভোকেই লগা নাই। ভোক লগা নাই? তইতো ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, কিয়? তোৰ গা বেয়া নেকি নয়ন? যা, তই ভাল পোৱা পনীৰ চব্জি বনাই থৈছোঁ আজি। তুমি বজাৰলৈ যোৱাচোন, মই ভোক লাগিলে খাই ল'ম। ঠিক আছে, তই খাই ল'বি তেতিয়াহ'লে, মই বজাৰৰ পৰা আহোঁগৈ। তই খেলা আৰম্ভ কৰিলিয়ে নেকি? মোৰ মা যোৱা দেখি আমি লৰালৰিকে আহিছোঁ ইয়ালৈ। দে আমিও খেলো। আহি যা। সেইটো মাৰিব এতিয়া। এই তই খেলিবই জনা নাই, ভালকে খেল। নয়ন, মধু, তহঁতে কি কৰিছ ইয়াত? মই ওলাই যাবলৈ পালোহে, তহঁতৰ মানে ইয়াত আৰম্ভ হৈ গ'ল আৰু। নহয় খুৰী, আমি মানে ইয়াত খেলিব অহা নাই। এই নয়নৰ বহী এখন কালি মোৰ বেগত গুচি গৈছিল, সেইখনহে দিব আহিছিলোঁ। আমি যাম এতিয়া। একদম ঘৰলৈ যা, আৰু খবৰদাৰ মোৰ ল'ৰাৰ লগত তহঁতে খং নল'বি কিন্তু, কৈ দিলোঁ।
এনেই তহঁতকেইটা চোৰ বুলি গাঁৱৰ ৰাইজে সকলোৱে জানে। মোৰ ল'ৰাটো তহঁতৰ লগত ফুৰি ফুৰি সিও চোৰৰ বদনাম পাবগৈ শেষত। নয়ন, তই মানে মোৰ কথা গুৰুত্বই নিদিয়া হৈছে হয় নাই? ইমানকৈ কৈছোঁ বোলো এই চোৰ দুটা খং নলবি নলবি, নাই নুশুনে ল'ৰাই। নয়ন, আমাৰ ঘৰত মোবাইল এটা বজা শুনিছোঁ যে, ক'ত বাজিছে মোবাইল? মই নাজানো মা, ক'ৰ পৰা আমাৰ ঘৰত মোবাইল বাজিব? মই নাজানো, তুমি বেলেগ কিবাহে শুনিছা। সঁচা কথা ক তই, নহ'লে কথা বিপদ হ'ব কিন্তু। কাৰোবাৰ ঘৰৰ পৰা মোবাইল চবাইল চুৰ কৰি আনিছা যদি পুলিচক দি দিলে পাবি শিক্ষা। পুলিচ চাওঁ, তই উঠি দেচোন। মোবাইলৰ বজা শব্দটো তোৰ পোকৰৰ ফালৰ পৰা আহিছে, উঠি দেচোন তই। সেইটো দেখোন তোৰ পোকৰৰ পৰা মোবাইল ওলাইছে। সঁচা কথা ক নয়ন, এইটো ফোন তই ক'ৰ পৰা চুৰ কৰি আনিলি? নাই মা, মই সঁচা কথা কৈছোঁ, ফোনটো মই চুৰ কৰি অনা নাই। চুৰ কৰি অনা নাই? তই যদি চুৰ কৰি অনাই নাই তেতিয়াহ'লে এইটো কেনেকৈ ওলালে? আৰু এনেকুৱা এটা ফোন কিনিবলৈ তই পইচা ক'ত পাবি হা? তোৰ হাতত পইচাও নাই, অথচ ইমান দামী মোবাইল ফোন এটা ওলাইছে। তাৰ অৰ্থ কি? তই কাৰোবাৰ পৰা চুৰ কৰি আনিলি? না নয়ন, তোৰ দেউতাৰৰ লগৰ বন্ধু দুজনো চোৰেই আছিল। মই ইমানকৈ মানা কৰাৰ পাছতো সেই চোৰ দুটাৰ লগতে দেউতাৰে ঘূৰি ফুৰিছিল, কোনোদিন খং এৰা নাছিল। সেইবাবে এদিন সেই চোৰকেইটাই চুৰ কৰিলে, অথচ ফচিলে তোৰ বাপে, কিন্তু তোৰ দেউতাৰে চুৰ কৰা নাছিল। কিন্তু কোনে সাক্ষী দিব? সেইবাবে গাঁৱৰ ৰাইজে মৰিয়াই তোৰ বাপেৰক মাৰি পেলালে। সেই তেতিয়াৰ পৰাই আমাৰ বংশটো এটা চোৰ বুলি বদনাম আছে। সেইবাবে তোক মই ইমানকৈ ক'লোঁ এই বেয়া সংকেইটাৰ লগত নুফুৰিবি। নাই তই নুশুনিলি। মা, ময়ো ফোনটো পাই প্ৰথমে ঘূৰাই দিম বুলিয়ে ভাবিছিলোঁ, কিন্তু যদু মধুৱেহে ঘূৰাই দিব মানা কৰিলে, সেইবাবেহে মই ঘৰলৈ লৈ আহিছিলোঁ। হ'ব, যি হ'ল মই সকলো বুজি পাইছোঁ তোৰ চেহেৰা দেখি। এতিয়া কোনে ফোন কৰিছিলে সেই নাম্বাৰটোত ফোন এটা লগা আৰু কৈ দে মোবাইলটো আমাৰ ঘৰতে আছে, লৈ যাবলৈ। ঠিক আছে মা। আৰু চাবি, আজিৰ পৰা যদি কেতিয়াবা যদু মধুৰ লগত তোক দেখোঁ নহয়, তই যে মোৰ ল'ৰাক মই কিন্তু পাহৰি যাম। হ'ব মা, আজিৰ পৰা মই সেই চোৰৰ সংগত নুফুৰোঁ আৰু। ৰ'বা, মই ফোন এটা কৰি মালিকক মোবাইলটো লৈ যাব কওঁ। বন্ধু বান্ধৱীসকল দেখিলেনে, মোৰ ল'ৰাটো চোৰৰ সংগত পৰি চোৰেই হৈছিল। আৰু প্ৰথমতে আজি যেনিবা মই তাক ভাল পথলৈ আনিবলৈ সুবিধা এটা পাইছোঁ। গতিকে মানুহ সদায় ভাল সংগত থাকিব লাগে। কথাতে কয় নহয়, এবস্তা আলুগুটিত বোলে এটা আলুগুটি বেয়া হ'লেও গোটেই বস্তা বেয়া কৰি পেলাই বুলি। গতিকে আমি সদায় ভাল সংগত থাকিব লাগে। আজি ভিডিঅ'টো আৰু ইমানতে সমাপ্ত মাৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেললৈ নতুনকৈ কোনোবা আহিছে যদি এনেকুৱা ভিডিঅ' আগলৈকে পাই থাকিব বিচাৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা ঘণ্টাটো বজাই দিব। আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। আপোনালোক ভালে থাকক।